কৃষ্ণ খাও দে হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু বহুত মৰম যাচি যাব ভিডিঅ'টোৰ শেষত জনাব কেনে লাগিল ভিডিঅ'টো চাই আৰু কমেণ্ট কৰিব ভাল লাগিলেও কৰিব আৰু বেয়া লাগিলেও কৰিব বাহিৰত যাবলৈ ওলাইছোঁ বিশেষ কাম এটা আছে বলকচোন ক'ত যাওঁ কি কৰোঁ দেখাই আছোঁ আপোনালোকক এয়া মোৰ ওলাই মিলি হৈ গ'ল এতিয়া যামগৈ এয়া গাড়ীখনৰ বিট কেইটা বেয়া হৈছে চাৰিওটা ভাবিলোঁ নতুন বিট কেইটামান লগাই দিওঁ সেইকাৰণে আহিলোঁ গেৰেজলৈ একেইটা লগাই যাম মিষ্টাৰে পিনে চাই আছে কোনটো ভাল হ'ব কোনটো বেয়া হ'ব পিছত ঠিক হৈ গ'ল দাদাই লগাই দি আছে যিহেতু আমি সেকেন্ড গাড়ী কিনিছোঁ এটা বিট নাছিলে সেইকাৰণে গোটেইকেইটা লগাই লওঁ যে বৰষুণ বতৰ ইপিনে লগাই মিলি হৈ গ'ল ভাবিলোঁ আইচক্ৰীমকে খাওঁ গৰম দিছে বহুত এইটো ফাৰ্ষ্ট টাইম খাইছোঁ মই বাটি আইচক্ৰীম ইমান ধুনীয়াকৈ সজাই দিছে ভাল লাগিছে ইপিনে মিষ্টাৰে গলা খালে মই বাটি আইচক্ৰীম খাই দিলোঁ ইপিনে আইচক্ৰীম খাই মিলি আহিলোঁ মিষ্টাৰৰ লগৰ এজনৰ ঘৰত গ'লোঁ তাত অলপ টাইম থাকি চাহ তাহ খাই আহিলোঁ আৰু ইমান ধাৰাসাৰ বৰষুণ দিছে চাওকচোন আপোনালোকৰ ফালে বৰষুণ দিছিলে জনাবচোন গুড মৰ্ণিং এভৰিৱান ৰাতি ভিডিঅ' কৰা নহ'ল কাৰেণ্ট নাছিল সেইকাৰণে ৰাতি আৰু ভিডিঅ' নকৰিলোঁ এয়া চব্জি বেপাৰী আহিল ৰাস্তাতে মই ৰাখি ল'লোঁ কেইটামান চব্জি ইপিনে হাজবেণ্ডে ডিউটিত যাব ওলাই আছে গা ধুব গৈছে তেখেতৰ কাৰণে মই ভাত ৰেডি কৰি আনিলোঁ যিহেতু আহি কিনে দৌৰাদৌৰি কৰিব এয়া আলু ভাজি ভাত জলকীয়া দাইল এইখিনি বনাই মিলি আনি ৰেডি কৰি দিলোঁ তাৰপিছত বাহিৰত দুটা পেচেণ্ট আছে হাজবেণ্ডৰ ড্ৰেছিং পেচেণ্ট সেই দুটাৰ কাৰণে মই বক্স দুটা ৰেডি কৰি দিওঁ এটা বক্স হৈ গ'ল আৰু এটা বক্স ৰেডি কৰি দিওঁ ইপিনে মোৰ দুটা বক্স ৰেডি তাৰপাছত মিষ্টাৰ আহিলে গা চা ধুই তেওঁ এতিয়া পূজা দিব ধৰিছে তাৰপিছত ভাত খাব ইপিনে মই শুই দিলোঁ হাজবেণ্ডে মানে আজি ব্লাড টেষ্ট আছে মোৰ হাজবেণ্ডে ব্লাডটো লৈ যাব হস্পিটেললৈকে তাত টেষ্ট কৰিব ৰিপৰ্টটো তেওঁৱে লৈ আহিব একেলগে কৃষ্ণ খাও দে সেইটো ক'ত বাই বাই আস্তে যাবা পিনে মিষ্টাৰ যোৱাৰ পিছত মই ঘৰটো অলপমান চাফা কৰি এবাৰ ঝাৰু মাৰি দিলোঁ মিষ্টাৰ যোৱাৰ আগতে এতিয়া আৰু এবাৰ চাফা কৰি দিওঁ বাহিৰ চাইডটো ঝাৰু দিয়া নাছিলোঁ দৌৰা লাগিল ইপিনে বৰষুণ দিও আছিল কাৰণে এতিয়া এইখিনি ঝাৰু মাৰি মই কাপোৰ কেইটামান ধুই লওঁ কাপোৰকেইটা ধোৱাৰ আগতে মই ঘৰটো মুচি দিলোঁ যিহেতু আজি সোমবাৰ আছিল পাহৰিয়ে গৈছিলোঁ জল্দি ঘৰকেইটা মুচি পেলাই হাতখন মিষ্টাৰে কৈছিল হাতখন বিষাব সঁচাকৈ বিষাব ধৰিছে অলপ সেইকাৰণে ভিডিঅ'টো চাগে বেছি দীঘল নকৰোঁ ইপিনে কাপোৰো ভিজাই থলোঁ এইখিনি ধুব লাগিব বৰষুণো আহিব ধৰিছে বলক জল্দি কামখিনি খতম কৰি লওঁ ঘৰ কাঠি মোচা হৈ গ'ল অলপ ক্লিপ কৰি দেখাইছোঁ আপোনালোকক কাপোৰখিনি ধুই লওঁ বিষাই আছে তথাপিতো ধুবই লাগিব কোনেনো ধুই দিব বাকী
কাপোৰ চাপোৰ ধুই উঠি মই গা চা ধুই আহিলোঁ। এয়া তুলসী গছত পানী দিলোঁ। ফ্ৰেণ্ড ফ্ৰেছ হৈ আহিলোঁ। ৰাতিপুৱা এবাৰ গা ধুলোঁ, ধুই পেলাই হাজবেণ্ডক ভাত চাত বনাই দি পঠালোঁ, খাই গ'ল। এতিয়া মই যিহেতু কাপোৰ চাপোৰ ধুলোঁ, মূৰ চুৰ ধুই দিলোঁ, আজি সোমবাৰ যিহেতু, এতিয়া সেইকাৰণে আৰু এবাৰ গা ধুই দিলোঁ। ভাবিছোঁ ভিডিঅ'টো এনেকৈ সমাপ্ত কৰোঁ, কাৰণ বতৰটো একদম বেয়াকৈ আহিছে। মোবাইলটোত চাৰ্জ নাই, চাৰ্জ দিব লাগিব কাৰেণ্টটো থাকোঁতে। এয়া যিহেতু গা ধুই আহিলোঁ, চাহকাপৰ বহুত প্ৰয়োজন হৈছে, চাহকাপ খাই লওঁ। আৰু বতৰটো চাওকচোন, আপোনালোকৰ ফালে বৰষুণ দিছে নেকি জনাবচোন কমেণ্ট কৰি পেলাই। ইমান ক'লাকৈ আহিছে চাওকচোন। বাকী যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।